Hey guys, স্বাগতম জনাইছো বিধান হাজৰিকা চেনেলৰ আন এটা ভিডিঅ'লৈকে। আজি মই আপোনালোকক দেখুৱাম আমাৰ কলেজৰ সৰস্বতী পূজা কেনেধৰণে গ'ল, কি হ'ল, কি খোৱালে, পূজা কেনেধৰণে পাৰ কৰিলো, সকলোখিনি আজি ভ্লগটোত দেখুৱাবলৈ চেষ্টা কৰিম। তেতিয়াহ'লে বলক আজিৰ ভ্লগটো আৰম্ভ কৰোঁ। তাৰ আগতে যদি আপুনি ভ্লগটো চাই ভাল পায়, প্লিজ এটা লাইক কৰিব, কমেণ্ট শ্বেয়াৰ কৰিবলৈ একদমেই নাপাহৰিব। আৰু যদি আপুনি মোৰ চেনেলটো নতুন, তেতিয়াহ'লে এটা ছাবস্ক্ৰাইব কৰিব, তলতে থকা বেল আইকনটো দবাই অল প্ৰেছ কৰি দিব। কলেজৰ সন্মুখত পূজাৰ উপলক্ষে এইটো গেট প্ৰস্তুত কৰা হৈছিলে। গেটটোৰ পৰাই আজিৰ ভ্লগটো আৰম্ভ কৰিম বুলি ভাবিছোঁ। বলকচোন ভিতৰলৈ সোমাই যাওঁ, ভিতৰত কি হৈ আছে, কেনেকুৱা পৰিস্থিতিৰ এটা সৃষ্টি হৈ আছে, সকলোখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। ওচৰলৈ যাওঁ। ফ্ৰণ্টত থকা এই ক'লা প্ৰতিমূৰ্তিটো যে দেখিছে, সেইটো আমাৰ কলেজৰ ডক্টৰ বিৰিঞ্চি কুমাৰ বৰুৱা দেৱৰ প্ৰতিমূৰ্তি হয়। এইফালে থাকিলে আমাৰ জিঅ'গ্ৰাফী ডিপাৰ্টমেণ্ট আৰু এডুকেশ্যন ডিপাৰ্টমেণ্ট, তাৰ কিনাৰতে আছে এখন কেণ্টিন, আৰু এইফালে থাকিলে আছামিজ ডিপাৰ্টমেণ্ট, ইকনমিক্স ডিপাৰ্টমেণ্ট, আৰু মোৰ পাছফালে আছে প্ৰিন্সিপাল ছাৰ ৰুম আৰু কেৰাণী ৰুম, এনেকৈ কিছুমান। তেতিয়াহ'লে বলকচোন আৰু মই আপোনালোকক কি কি দেখুৱাব পাৰোঁ, ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাব।